স্মাৰ্ট মিটাৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে আবেলি সময়ত ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সকলোলৈকে শুভ সন্ধিয়া জনালোঁ। এতিয়া অলপ আগত ৰিচাৰ্জ এটা কৰিছিলোঁ স্মাৰ্ট মিটাৰত, কিন্তু মোৰ ৰিচাৰ্জটো নোসোমালে। বৰ্তমান আমাৰ ঘৰত এতিয়া কাৰেণ্ট নাই আৰু ইলেক্ট্ৰিচিটি বৰ্ডত গ'লোঁ। ইলেক্ট্ৰিচিটি বৰ্ডত ক'লে যে এইটো পইচাটো চাই দিলে, মোক চেক কৰি দিছে। 500 টকা ৰিচাৰ্জ কৰিছিলোঁ, সেই 500 টকাটো আপোনাৰ সোমোৱা নাই আৰু যদি ইয়াত আমাৰ দেখুওৱা নাই সোমোৱা, তেতিয়া আপোনাৰ এসপ্তাহ 15 দিনৰ পিছত পইচাটো আপোনাৰ ৰিফাণ্ড হ'ব বুলি ক'লে। এতিয়া কথা হ'ল কি, এই মই 500 টকাৰ কাৰণে ৰৈ থাকিম নেকি? 5 দিন এসপ্তাহ 15 দিনৰ কাৰণে ৰিচাৰ্জ কৰিবলৈ, নে মই আন্ধাৰত থাকিম? স্মাৰ্ট মিটাৰ আপোনালোকে গ্ৰহণযোগ্য বুলি ভাবে নে নাভাবে নাজানো। আজি মই ইমান দিনে ইয়াৰ ৰিচাৰ্জ কৰিয়ে আছিলোঁ, 500-600 এনেকৈ ৰিচাৰ্জ কৰোঁ। মাহেকত এক মাহত মোৰ 1000-1500 টকা মই ৰিচাৰ্জ কৰোঁ আৰু মোৰ বিশেষটো একো তেনেকৈ নাই। ফেন চলে, এতিয়া গৰমত ফ্ৰিজ এটা আছে, তাতকৈ আৰু বেছি সিমান বস্তুটো নাই ইয়াত কাৰেণ্ট ইউজ কৰিব, কাৰেণ্ট ব্যৱহাৰ হ'বলৈ। তথাপিও মানে একো কমপ্লেইন দিয়া নাছিলোঁ। ৰাইজে প্ৰতিবাদ কৰিছে, ৰাইজৰ লগতে ভয় দি মানুহে ইমান প্ৰতিবাদ কৰিছে, এনেকৈ চলি যাব আৰু ৰাইজৰ মতে চৰকাৰেও এইখিনি চাব বুলি ভাবিছিলোঁ। কিন্তু আজি যেতিয়া মই 500 টকা এটা ৰিচাৰ্জ কৰিছোঁ, সেই 500 টকা বৰ্তমানলৈ মোৰ নাই। আৰু যেতিয়া APDCL অফিচলৈ গ'লোঁ, তাত বাইদেউ এজনীয়ে ক'লে 15 দিন আৰু এসপ্তাহৰ ভিতৰত আপোনাৰ পইচাটো মানে আপোনালৈ ৰিফাণ্ড হ'ব। বৰ্তমান মানে মই এতিয়া কি ৰিচাৰ্জটোৰ কাৰণে ইয়াতে ৰৈ থাকিম নেকি? এসপ্তাহৰ কাৰণে 15 দিন, হয়তো মোৰ ওচৰত পইচা নাথাকিবও পাৰে। 500 টকা মই যেনে তেনে ৰিচাৰ্জটো কৰিছোঁ আৰু এসপ্তাহ 15 দিনৰ কাৰণে মই মানে আন্ধাৰত থাকিম নেকি? আৰু মেডামজনীয়ে ক'লে আপোনালোকে স্মাৰ্ট মিটাৰক লৈ কমপ্লেইন দিছে বা এইখিনি কথা ক'ব আহিছে, কিন্তু এতিয়াও বোলে স্মাৰ্ট মিটাৰৰ কাৰণে হেনো কিছুমান মানুহে এপ্লিকেশ্যন দি আছে। সেই মানুহকেইটাক কৈছোঁ, আপোনালোকে ইমান প্ৰতিবাদ কৰি আছে, নিউজ চোৱা নাই নেকি? কি হিচাপত আপোনালোকক স্মাৰ্ট মিটাৰ লাগে বুলি আপোনালোকে যে APDCLত গৈ পিনি এপ্লিকেশ্যন কৰিছে নাজানো। স্মাৰ্ট মিটাৰ একেবাৰে সুবিধাজনক নহয়। আমাক স্মাৰ্ট মিটাৰ নালাগে আৰু বন্ধ কৰিব লাগে। আৰু এতিয়াতো মই এইটো যদি কাৰেণ্ট আছেনে নাই নাজানো, সেইফালেতো মিটাৰটো জ্বলি আছে, কিন্তু আমাৰ ভিতৰত কাৰেণ্ট নাই। মিটাৰটো জ্বলি আছে, নহ'লেতো একদম কোঠা মাৰি ভাঙি পেলাবলৈ মন গৈছে এই মুহূৰ্তত। এই 500 টকাটো এতিয়া মোৰ ৰিফাণ্ড কেতিয়া হ'ব? তেতিয়ালৈকে চাগে মই আন্ধাৰত থাকিব লাগিব। আৰু মোৰ নিচিনা হাজাৰজনী মানুহৰ 500 টকা নাথাকিব পাৰে। কিমান কষ্ট কৰি আমি 500 টকাৰ ৰিচাৰ্জ এটা কৰিছোঁ, সেইটো যদি ৰিফাণ্ড নহয় আৰু যদি আমি আন্ধাৰত থাকিবলগীয়া, তেতিয়াহ'লে এই কাৰেণ্টটো কি কাৰণে লাগে? আৰু আগৰ দৰে আমাক বিল দিয়া মিটাৰ লাগে, স্মাৰ্ট মিটাৰ কোঠা মাৰি ভাঙি পেলাব লাগে। আৰু আমি ভৱিষ্যতে হয়তো আমি এই স্মাৰ্ট মিটাৰ বদলি আমি চ'লাৰ লাইট চ'লাৰ ব্যৱহাৰ কৰিব লাগিব। কাৰণ প্ৰত্যেকেই মানুহৰ ঘৰত স্মাৰ্টফোনো নাই যে লগালগ ৰিচাৰ্জটো খতম হৈ গৈছে আৰু লগে লগে যে ৰিচাৰ্জটো কৰিবলৈ সুবিধা আছে। সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ, এই ছাৰ্ভাৰ ডাউন, কিবা ডাউন এইবোৰ যে হৈ থাকে, এইবোৰ বন্ধ কৰি দিব লাগে। ছাৰ্ভাৰ ডাউন আজি এতিয়া ৰিচাৰ্জটো যদি মোৰ 500 টকা ৰিচাৰ্জো নহ'ল, পইচা যদি মই ৰিটাৰ্ণো নাপাওঁ, 15 দিনকৈ ৰৈ থাকিবলৈ, এতিয়া 15 দিন মই তেতিয়াহ'লে আন্ধাৰত থাকিব লাগিব। আৰু মোৰ নিচিনা তেনেকুৱা চাগে বহুত মানুহৰ হয়। আপোনালোকে কথাখিনি কিমান সঁচা মিছা বিচাৰ কৰিব। মোৰ মতে এই স্মাৰ্ট মিটাৰটোৱে আজি মোক যিখিনি জ্বলা কলা খুৱাইছে, মই ইলেক্ট্ৰিচিটি বৰ্ডৰ অফিচৰ পৰা আহিছোঁ অলপ আগত, আৰু তাতো মোক তেনেকৈ ক'লে। আৰু এতিয়া মই আৰু 500 টকা আকৌ ৰিচাৰ্জ কি বুলি কৰিম? যদি ছাৰ্ভাৰ ডাউন, যদি সেই 500 টকা আকৌ কৰি দিলে যদি নোসোমায়, তেতিয়া মই কি কৰিম?